মই আজি আপোনালোকক এখন সুন্দৰ ৰিজৰ্টলৈ লৈ যাম। মহানগৰীৰ পৰা কিছু নিলগত মায়ঙত গঢ়ি উঠিছে এখন সুন্দৰ ৰিজৰ্ট, মিষ্টিক মায়ং। বিশাল পথাৰ, দূৰৰ পৰা দেখা এটা পাহাৰ, এক দৃষ্টিনন্দন পৰিৱেশ, সৰিয়হৰ বিশাল দলিচা। ইয়াতকৈ আৰু আপোনাক মন প্ৰশান্তিৰ বাবে কি লাগে? দূৰৰ পৰা যে দেখিছে এইখনেই হৈছে মিষ্টিক মায়ং। বলকচোন যাওঁ তালৈ। আমি চন্দ্ৰপুৰ হৈ মায়ঙলৈ গৈছিলোঁ। পবিতৰা অভয়াৰণ্যৰ ঠিক কাষতেই গঢ়ি উঠিছে এইখন ৰিজৰ্ট। ৰিজৰ্টখনৰ সন্মুখ ভাগতে আছে ৰেষ্টুৰেণ্ট এখন। নাইট ষ্টেৰ বাবে গঢ়ি উঠা কোটেজসমূহ। মুখ্য ৰিজৰ্টখনৰ ঘৰৰ আৰ্হি ইটালিয়ান ষ্টাইলৰ। আপোনাৰ এনেকুৱা অনুভৱ হ'ব আপুনি যেন ইউৰোপৰ কোনোবা এখন দেশত ভ্ৰমণ কৰিবলৈ গৈছে। ৰিজৰ্টখনতে খেলিবৰ বাবে এখন কোৰ্ট বনোৱা হৈছে। হকী আৰু ক্ৰিকেট ইয়াত খেলিব পাৰি। বেডমিণ্টনৰো ব্যৱস্থা আছে। মই তাত ক্ৰিকেট খেলিলোঁ। আৰ্টিফিচিয়েল গ্ৰাছত ক্ৰিকেট খেলাৰ মজাই সুকীয়া। জাৰৰ ৰুমাল নিশা এটাৰ বাবে জুইৰো ব্যৱস্থা আছে। দিনটোৰ কিছু সময় ৰিজৰ্টখনত অতিবাহিত কৰাৰ পিছত আমি সন্মুখৰ ৰেষ্টুৰেণ্টখনত কিছু খাবৰ বাবে সোমালোঁ। আহল বহল ৰেষ্টুৰেণ্টখনত প্ৰথমে একাপ কফি। আমি কিবা অলপ খাই লোৱালৈকে আপোনালোকে ভিডিঅ'টোৰ পৰৱৰ্তী অংশ উপভোগ কৰক। এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনে পালে মোক কমেণ্ট বক্সত গৈ জনাব। সকলোকে ধন্যবাদ।